আচলতে সি গান লিখিব পৰা মানুহ নহয় এক নম্বৰ মানে সি পপুলাৰিটি পাবৰ কাৰণে মোৰ পাছত ইমান বেয়াকৈ লাগিছে ইমান বেয়া বেয়া কমেণ্ট কৰিছে হা তাৰপিছত কৈ আছে মোৰ পাছত সি লগা নাই সি তেতিয়াহ'লে যাবৰ আছিলে মইতো তাৰ ঘৰলৈ যোৱা নাই তাক মইতো চিনি নাপাওঁ সিয়ে মোৰ ঘৰলৈ আহি পানি মই ভাত খাবলৈ দিওঁতেনে আঙুলি কামুৰিলে এইটো মোৰ ঘৰ ৰ'বা এইটো মোৰ ঘৰ এইটো পাছফাল এইটো এটা পুখুৰী আৰু এইটো এটা পুখুৰী মই গোটেই ৰাতিটো কালি খান্দি আছোঁ কুকুৰ এখনতে মোৰ পাছতে লাগি থাকে মোকে ফ'ল' কৰে মোকে কপি কৰে আকৌ মোকে মূৰত মাৰিব বিচাৰে মানে প্ৰত্যেকবাৰ তাৰ নিচিনা যদি কুকুৰ পাছত ভুকিয়ে থাকে বিতৰ্কত আহিবই লাগিব কি কাৰণ বুলি ভাবা কোনোবা চক্ৰ তোমাৰ পিছত বেয়াকৈ লাগিছে বুলি ভাবা নেকি আৰু কোনোবা ব্যক্তি তৃতীয় ব্যক্তি আছে বুলি ভাবা নেকি আৰু এজন আছে নথকা নহয় আকাশ প্ৰীতম বুলি কয় এক বিতৰ্কৰ সূত্ৰপাত হৈছিলে কণ্ঠশিল্পী ধন্তি দাসক লৈ ধন্তি দাসৰ এটা ইণ্টাৰভিউ আমি প্ৰচাৰ কৰিছিলোঁ ইণ্টাৰভিউটি ময়ে গ্ৰহণ কৰিছিলোঁ তেখেতৰ আৰু ইণ্টাৰভিউটিত তেখেতে নিজৰ এটা গীতৰ সন্দৰ্ভত কিছু মন্তব্য কৰিছিলে যে গীতটি তেখেতে কেনেধৰণে লিখিছিলে বা কেনেধৰণে প্ৰস্তুত কৰিছিলে তাৰ পাছতেই ইণ্টাৰভিউটিত এজন যুৱকে কমেণ্ট কৰিছিলে অভিজিত দাস যুৱকজনৰ নাম তেখেতে কমেণ্ট কৰিছিলে যে গীতটি তেওঁ লিখা কিন্তু ধন্তি দাসে তেওঁ সম্পূৰ্ণৰূপে নস্যাৎ কৰি ধন্তি দাসে নিজেই লিখা বুলি গীতটি দৰ্শকৰ সন্মুখত ক'লে আৰু সেই অভিজিত দাস আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছিলেহি তেওঁ ধন্তি দাসৰ বিপক্ষে বিভিন্ন বিস্ফোৰক অভিযোগ তুলিছিলে আৰু সেইখিনি ইতিমধ্যে আপোনালোকে দেখিলেই আৰু আজি সেই অভিযোগসমূহৰ স্পষ্টীকৰণ দিয়াৰ অৰ্থে ধন্তি দাস আহি উপস্থিত হৈছেহি আমাৰ ষ্টুডিঅ'ত মই ধন্তি দাসৰ ওচৰলৈ আহিছোঁ ধন্তি তুমি যিহেতু অভিজিত দাসৰ বক্তব্যখিনি শুনিলে অভিজিত দাসে কেনেধৰণে তোমাৰ বিপক্ষে অভিযোগ তুলিছে যে গীতটি তেওঁ লিখা কিন্তু তুমি তেওঁক নস্যাৎ কৰি পেলাই এনেকৈ এটা ধৰণৰ অভিযোগ তেওঁ তুলিছে কি ক'বা তুমি সেই সন্দৰ্ভত আচলতে সি গান লিখিব পৰা মানুহ নহয় এক নম্বৰ আৰু বাবা গানটো গোটেইটো মই লিখিছোঁ প্ৰথম লিখিছোঁ মই মাটিৰে চিলিমতে ভাং খাই মহাদেৱে দুগু দুগু ডম্বৰু বাই তেনেকৈ মই টিউনটো কৰিছিলোঁ টিউনটো কৰাৰ পাছত মই সুৰেন্দ্ৰ দালৈ ফোন কৰিলোঁ সুৰেন্দ্ৰ দাই দিছে মাটিৰে চিলিমতে ভাং খাই মহাদেৱে তাৰপিছত সেইখন সুৰেন্দ্ৰ দাই দিলে কথা তাৰপিছত দুগু দুগু ডম্বৰু বাই মই দিলোঁ আকৌ ভাং খাই তোলা কুচনিতে টোপোলা জতাধাৰী বুলিয়া সেইখন সুৰেন্দ্ৰ দাই দিলে আৰু মই দিলোঁ জতাধাৰী বুলিয়া তিলুকৰ প্ৰতি শিৱ জয় নীলকণ্ঠ সেইখন মই দিলোঁ তাৰপিছত নেক্সট তাক মই তেতিয়া সি মোৰ লগত ভাল আছিলে মোৰ ঘৰলৈ আহি থাকে আৰু মোৰ লগত ভাল আছিলে তাক মই এদিন ফোন কৰিলোঁ সি মানে মোক কৈ আছিলে আৰু মই এনেকৈ কবিতা লিখোঁ গান লিখোঁ যদি কেতিয়াবা তুমি চান্স পোৱা মোক দিবা এনেকৈ মানে এবাৰ দুবাৰ নহয় বহুতবাৰ ৰিকুৱেষ্ট কৰাৰ পাছত মই তালৈ ফোন কৰিলোঁ মই বোলো এনেকৈ গান এটা ভাবিছোঁ যিহেতু মই নতুন কিবা এটা কৰিলে মোৰ বন্ধু হওক ঘৰৰ মানুহক শুনাওঁ তাক মই তেনেকৈ গানটো সোধালোঁ কেনেকুৱা হ'ব সি কৈছে বোলে ভালেই হ'ব তাৰপিছত মাজৰ অন্তৰাটো ত্ৰিভু বাবা তুমি ত্ৰিভুৱনৰ বাবা তুমি তিনয়নৰ সংগী তোমাৰ নন্দী ভিংগী সতী তোমাৰ মা পাৰ্বতী সেইখন সি দিয়া বাকী লাষ্টৰ যোনটো অন্তৰা তাত সি দিছিলে ৰুদ্ৰ তুমি সেইখন সি দিছে অকল ৰুদ্ৰ তুমি তাৰপিছত বাকী সোমবাৰে জতা খুলি বিনা অৱস্থা সেইখিনি মই দিছোঁ আৰু তোমাৰ মুখবাণী আৰু সেই গানটো সি কেনেকৈ লিখা হ'ব আৰু আজিলৈকে সি ইমান বয়স হ'ল কেইটা গান লিখিলে মিউজিকৰ বিষয়ে কি জানে এইখিনিতে এটা কথা সুধো তুমি কৈছা যে সুৰেন্দ্ৰ লোহাৰ আৰু তুমি লিখা গীতটি কিন্তু ইউটিউবত যিটো গীত আপলোড কৰিছা তাত কিন্তু তুমি লিৰিক্সত সুৰেন্দ্ৰ লোহাৰ লগত অভিজিত দাসৰ নামটো তুমি উল্লেখ কৰিছা কিয় উল্লেখ কৰিলা তুমি যদি তেওঁ নাই লিখা গীতটি তেওঁ গীতটি লিখা নাই তেওঁ কথা দুটামান দিছিলে সেইকাৰণে মই লিৰিক্সত তেওঁৰ নামটো দিছিলোঁ বন্ধু হিচাপত ভাল পোৱাৰ কাৰণে এইটো মনৰ পৰা কিবা এটা হেৰি কৰি মই দিছিলোঁ নামটো তোমাৰ নামটো কিয় নিদিলা মোৰ নামটো টিউনত আছে টিউনটো গোটেইটো ময়ে কৰিছোঁ টিউনটো লিৰিক্সত নাই লিৰিক্সত মই দিয়া নাই লিৰিক্সত কাৰণ গোটেইকেইটা দিলে বেয়া লাগিবতো সেইকাৰণে মই টিউনটো গোটেইটো সম্পূৰ্ণ মই কৰিছোঁ লিৰিক্সখিনি সুৰেন্দ্ৰ দাই কৈছে সি দুটামান শব্দ দিছিলে সেইকাৰণে মই তাৰ নামটো দিছোঁ কিন্তু অভিজিতে ইয়াৰ বিপৰীতে কৈছে অভিজিতে কৈছে যে তেওঁৱে অধিকাংশ লিখিছে আৰু মাত্ৰ দুটা নে তিনিটা লাইনহে তুমি তেওঁক কৈ দিছিলা আৰু তেওঁ সেইটো সন্দেহ কৰিছে যে সেইকেইটা লাইনো হয়তো সুৰেন্দ্ৰ লোহাৰেহে লিখা ধন্তিয়ে লিখা নহয় আৰু সেইবাবেই সুৰেন্দ্ৰ লোহাৰৰ নামটো উল্লেখ কৰিছে মোৰ লগত কিন্তু আচলতে মোৰ নামটোহে থাকিব লাগে সুৰেন্দ্ৰ দাই গোটেই গানটো লিখা সুৰেন্দ্ৰ দাৰ লগত আজি মই 2 বছৰ কাম কৰি আহিছোঁ আৰু বহুতখিনি কাম এতিয়াও কৰি আছোঁ আমি আগন্তুক দিনত এৰি যাম অসমবাসী ৰাইজৰ মাজলৈ সি গান লিখা ল'ৰা নহয় এক নম্বৰ কথা আৰু সেই নিচিনা এটা কনচেপ্ট লৈ সি গান কৰিবলৈ এটা বছৰ লাগিব
তাক আপুনি আনি পানি ইয়াত বহাই লৈ পানি কনচেপ্ট দিব গান লিখিবলৈ সুৰ কৰিব দিব নোৱাৰে কথা দুটামান দিব পাৰিব আজি আপুনিও মোক ক'ব পাৰিব যে ছোৱালীজনী ভাল পাওঁ আমুক তামুক তেনেকৈ কৈ দিব পাৰিব কিন্তু গানটো মেইন কথাটো হৈছে সুৰটোৱে এটা নতুন সৃষ্টি হয় এটা গানৰ আৰু সি দুটামান কথা দিছিলে তাতে সি মানে সি পপুলাৰিটি পাবৰ কাৰণে মোৰ পাছত ইমান বেয়াকৈ লাগিছে ইমান বেয়া কমেণ্ট কৰিছে হা তাৰপিছত কৈ আছে মোৰ পাছত সি লগা নাই হা মোৰ পাছত যদি লগাই নাই সি কি দৰকাৰ কমেণ্ট কৰিবলৈ আৰু এটা ফকৰা যোজনা কৈছিলে সি ভালে ভালক পায় যাবৰে খালক পায় সি তেতিয়াহ'লে যাবৰ আছিলে মইতো তাৰ ঘৰলৈ যোৱা নাই তাক মইতো চিনি নাপাওঁ সিয়ে মোৰ ঘৰলৈ আহি পানি মই ভাত খাবলৈ দিওঁ তেনে আঙুলি কামুৰিলে আৰু তাৰ ইয়াৰ আগতো মোৰ লগত সি ডাঙৰ কাজিয়া এখন কৰি গৈছে এইবাৰ 2 নম্বৰ আৰু ইয়াৰ নেক্সটটো মই বেলেগ ব্যৱস্থা ল'ম তাৰ ওপৰত এতিয়া তুমি তেওঁৰ অভিযোগখিনি যিহেতু নস্যাৎ কৰিছা নহয় বুলি কৈছা পৰৱৰ্তী পদক্ষেপ কি হ'ব তোমাৰ মই তেওঁৰ নাম আঁতৰাই দিলোঁ এতিয়া ইউটিউবৰ পৰা কাৰণ দুটা শব্দ দিলে গান এটা লিখা নহয় আৰু গোটেই কনচেপ্টটো মোৰ হয় মহাদেৱৰ গোটেই নাম আঁতৰাই দিছোঁ গোটেই কনচেপ্টটো মোৰ হয় সুৰেন্দ্ৰ দাই লিষ্ট দিছে আৰু সুৰেন্দ্ৰ দাক মই এতিয়া ফোন কৰিম ইয়াৰ পৰা ওলাই সুৰেন্দ্ৰ দাই লিখিছে মই তেওঁ দুটামান শব্দ দিছিলে আৰু ইমান বেয়াকৈ কোৱাৰ কাৰণে মই তেওঁ নামটো আঁতৰাইছোঁ কাৰণ তেওঁ চুৰি বুলি কৈ দিলেতো আৰু সেই তেওঁ আৰু এটা কথা কৈছে বাবাটোৰ পৰা মই পপুলাৰ বাবাটো মোৰ বহুত লাষ্টৰ গীত তাৰ আগত মোৰ 2016 চনৰ পৰা কণ্টিনিউ ধনতৰা মিনি চুপুমণি প্ৰেমৰ ঘৰ গাঁৱলৈ নাযাং তেনেকৈ বহুতো ছুপাৰহিট গীত আছে ৰাইজে আঁকোৱালি লৈছে বাবাটো বহুত পাছত এৰিছোঁ সি সেইটো বহুত মিছা কথা কৈছে আৰু আমাৰ ঘৰৰ পাছফালে পুখুৰী নাই বুলি কৈছে এতিয়া মই কালি ৰাতিটো পূৰা কোৰ লৈ পানি পুখুৰী দুটা খান্দি লৈ পানি লৈ আহিছোঁ ভিডিঅ' কৰি দেখাই দিছোঁ কেমেৰাটো জুম কৰি দিয়া এইটো মোৰ ঘৰ ৰ'বা এইটো মোৰ ঘৰ এইটো পাছফাল এইটো এটা পুখুৰী আৰু এইটো এটা পুখুৰী মই গোটেই ৰাতিটো কালি খান্দি আছোঁ কোৰ এখন লৈ এতিয়া যেনে তাই পানী চানী দি পানি ভিডিঅ' কৰি লৈ আহিছোঁ আপোনাক মাতিছিলোঁ সেইকাৰণে ঘৰলৈ গৈ চাই আহিবগৈ সি একো নাজানে এইবাৰ গানৰ ক্ষেত্ৰত একো এটা নলেজ নাই আৰু সি আহিলে তাৰ ঘৈণীয়েকে মোলৈ হোৱাটছএপত আৰু ফেচবুকত ফোন মেছেজ কৰি থাকে মই তাক চিনি নাপাওঁ তাৰপিছত মোৰ নাম্বাৰটো পাই দাদা আপোনাৰ গান শুনি ভাল লাগে আমুক তামুক তেনেকৈ বহুতবাৰ ৰিকুৱেষ্ট কৰাৰ পাছত এদিন আমাৰ ঘৰ ওলালহি দুইটা ওলাইছোঁ মই ভাত খাবলৈ দিলোঁ তেনেকৈ অলপ চিনাকি হ'ল আৰু ভাল হ'ল তাৰ লগত কথা পাতিলোঁ ভাল লাগিলে মিনি গীতটো মই তাক এছিষ্টেণ্ট হিচাপে কাম কৰিবলৈ দিছিলোঁ আৰু মোৰ মেনেজাৰ আছিলে তাৰপিছত মই কৈছিলোঁ যে তুমি ভালকৈ কাম কৰা ইয়াৰ পাছত তোমাৰ মেনেজাৰ সেইটো মই হেৰি কৰি দিম আৰু বহুখিনি মানুহ মোৰ কাৰণে চিনাকি এতিয়া যোৰহাটৰ যিকেইটা ষ্টুডিঅ'লৈ গৈছে গোটেইকেইটা মোৰ কাৰণে চিনাকিটা আৰু সি এনেকুৱা এটা কৰিব বুলি ভবাই নাছিলোঁ আৰু সি কৈ আছে যে ধন্তিক কোন ইমান ডাঙৰ মানুহ মই ডাঙৰ মানুহ বুলি কোৱা তেনে সি আহি পানি মোৰ পাছত লাগি আছে হা আৰু মই ডাঙৰ বুলি কৈ মই পপুলাৰিটি পাবৰ কাৰণে মই মিছা কথা এটা কোৱা নাই আৰু সেই নিচিনা গান সি এতিয়াৰ পৰা বুঢ়া হৈ গ'লেও লিখিব নোৱাৰে আৰু এতিয়ালৈকে সি মিউজিক লাইনত একো কাম নাজানে আৰু সেইটোৱে সি মোৰে বদনাম গায় আৰু মোকেই তেওঁ বহুতকেইটা পইচা দিবলৈ আছে তাৰ উপৰিঞ্চি মই গম নোপোৱাকৈ সি মোৰ ঘৰৰ পৰা কাপোৰ নি পানি ৰ'ব মই দেখাই দিছোঁ মোৰ ঘৰৰ পৰা কাপোৰ নি সি ভিডিঅ' বনাইছে তাৰ কাপোৰটো কিনিবলৈ দম নাইতো আৰু জুম কৰি দিয়া এইটো নীলদা কভাৰ চং বনাইছে এই দুইটা কাপোৰ মোৰ হয় মই মাজুলী ভিডিঅ'টো বনাইছিলোঁ মোৰ পাছতে লাগি থাকে মোকে ফ'ল' কৰে মোকে কপি কৰে আকৌ মোকে মূৰত মাৰিব বিচাৰে মানে যিহেতু তুমি এতিয়া ইউটিউবৰ পৰা অভিজিতৰ নামটো আঁতৰাই দিছা এতিয়া অভিজিতে যদি তোমাৰ ওপৰত আইনী ব্যৱস্থা লয় কি কৰিবা আইনী ব্যৱস্থা ল'বলৈ সি কি দেখাব ডায়েৰীখনত লিখি থ'লে নহয় গোটেই কনচেপ্টটো মোৰ হয় না গোটেইটো মোৰ হয় আৰু দীপক দাই মই এৰাতিৰ ভিতৰত গানটো মিউজিক কৰিছোঁ সুৰেন্দ্ৰ দাই মই এদিন ৰাতিলৈকে আমি গানটো কমপ্লিট কৰিছোঁ সি দুটামান শব্দ দিলে গানটো সি লিখা হৈ নপৰে ন সি কি লিখিছে মিউজিক কি জানেনো কি একো নাজানে সি মিউজিক নাই গান এটা লিখিব জানে নাই সি লিখিব পাৰিব কিবা কথা দুটামান হেৰি কৰিব পাৰিব ছন্দ নিমিলে কিবা নহয় দুটা শব্দ দিছিলে হয় দুটা শব্দ দিয়াৰ কাৰণে মই তাৰ নামটো দিছোঁ আৰু মই নাভাবোঁ মই তাৰ নামটো য'তে ত'তে লৈ ফুৰিব লাগে বুলি মই তাক চিনি নাপাওঁতো তুমি আৰু বহুতৰ লগত এনেকুৱা ধৰণে কৰিছা বুলি তেখেতে এটা বক্তব্য দিছিলে এই সন্দৰ্ভত কি তেওঁ এই বুলি কৈছিলে যে শিল্পীৰ মাজত সিহে কেলে বিতৰ্কত আহি থাকে তুমিহে কিয় বিতৰ্কত আহা প্ৰত্যেকবাৰ তাৰ নিচিনা যদি কুকুৰ পাছত ভুকিয়ে থাকে বিতৰ্কত আহিবই লাগিব আৰু বেয়াটো বেছি শ্বেয়াৰ হয় ভালটো বেছি শ্বেয়াৰ নহয় মই আপোনাক দেখাই দিছোঁ যোনকেইজন ল'ৰাই মোৰ বিষয়ে বেয়াকৈ দিছিলে তাৰ 2-3 দিনৰ পাছত আকৌ মোক ক্ষমা বিচাৰিছে মই আপোনাক দেখাই দিছোঁ ৰ'ব এইটো ল'ৰা এইটোৱে মোৰ বিষয়ে লৈ পানি বেয়াকৈ দিছিলে তাৰপিছত ই আকৌ মোৰ ওচৰত ক্ষমা বিচাৰিছে মই বোলো এনেকৈ ক'লে নহ'ব ভালকেনে মোক ফোন কৰি চৰি ক'ব লাগিব তাৰপিছত আকৌ সি মোক ফোন কৰি চৰি কৈছে ইউটিউবত ভিডিঅ' কৈছে ধন্তি দাৰ বিষয়ে মই এনেকৈ হেৰি কৰাৰ কাৰণে আৰু তাৰপাছত আৰু এটা কেইদিনমানৰ আগত পোষ্ট এটা দিছিলে বেলেগ ল'ৰা এটাই সিও এনেকৈ দিছে নমস্কাৰ মোৰ নাম জয়ন্ত চুতীয়া আজি কেইমাহমানৰ আগত মই ধন্তিদাৰ ওচৰত গান এটা কৰিবলৈ পইচা কেইটামান দিছিলোঁ আৰু মোৰ এদিন ঘৰত প্ৰব্লেম হোৱাত ধন্তিদাৰ
মই ফোন কৰি পইচা অলপ বিচাৰিছিলোঁ মোক পইচা দিম বুলি কৈছিল কিন্তু মোক কেইজনমান লোকে ধন্তি দাৰ বিষয়ে বেয়াকৈ কৈ মাথা গৰম কৰি দিছিল আৰু বহুত কিবা কিবি শিকাই ফেচবুকত পোষ্ট কৰিবলৈ দেখাই দিছিল আৰু মই খং উঠি তেনেকৈ পোষ্ট কৰিছিলোঁ আজি মই সঁচা কথাটো গম পাই মই পোষ্টটো ডিলিট কৰিছোঁ আৰু ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ তেনেকৈ পুজিছে আৰু মোৰ মানে সন্দেহ হৈছে সিয়ে এইবিলাক কৰি আছে নেকি ধাৰাবাহিকভাৱে তোমাৰ ওপৰত আক্ৰমণ হৈ আছে আৰু বহু বিতৰ্কৰ মাজতো কিন্তু তুমি সোমাই পৰিছা কি কাৰণ বুলি ভাবা কোনোবা চক্ৰ তোমাৰ পিছত বেয়াকৈ লাগিছে বুলি ভাবা নেকি আৰু কোনোবা ব্যক্তি তৃতীয় ব্যক্তি আছে বুলি ভাবা নেকি আৰু এজন আছে নথকা নহয় আকাশ প্ৰীতম বুলি কয় তেওঁৰ লগত মোৰ খুব ভাল আছিলে তেওঁ মোৰ গানো কৰিছে তেওঁ এটি গীত বিকিছিলে নলবাৰী ল'ৰাজনে কি কৰিলে সেই গীতটি আকাশ প্ৰীতমে গম নোপোৱাকৈ মোলৈ দি দিলে মই গানটো কিনি ললো আকাশ প্ৰীতমো নৱপ্ৰজন্মৰ কিন্তু এজন জনপ্ৰিয় শিল্পী উঠি আহিছে এটা বিস্ফোৰক অভিযোগ তুলিছা কিন্তু তুমি তেওঁৰ বিপক্ষে আকাশ প্ৰীতমে সেই গীতটি তেওঁক দিছিলে আকাশ প্ৰীতমক গম নোপোৱাকৈ সেই ল'ৰাজনে মোক গীতটি বিকি দিলে তাৰপাছত মই গীতটি মিউজিকৰ কাম আৰম্ভ কৰাৰ পাছত ইউটিউবত প্ৰমো এটা দিওঁ প্ৰমোটো দিয়াৰ পাছত মোলৈ আকাশ প্ৰীতম দাই ফোন কৰে যে গানটো মই লিখা যদি তুমি কৰা তেতিয়াহ'লে মোক প্ৰাপ্যটো দিব লাগিব মই বোলো গানটোতো মই যদি মানে নতুন ল'ৰা এটাই গানটো দিছে যেতিয়া নতুন ল'ৰা এটাই গান দিয়ে মই একো প্ৰাপ্য নিদিওঁ কিবা এটা চাহ খাবলৈ দিওঁ মই বোলো এতিয়া গীতটিটো মই গোটেই মিউজিকৰ নামত বহুতখিনি পইচা খৰচ কৰি দিলোঁ যদি আপোনাৰ গীত হয় আপুনি গীতটি লৈ লওক মোৰ এতিয়া যিখিনি টেকৰ পইচা খৰচ হৈছে সেইখিনি দি দিয়ক সেই বুলি কোৱাৰ পাছত বহুত দিন পাৰ হৈ গ'ল একো নক'লে তেওঁলোকে আৰু সেই ল'ৰাজনে আকাশ প্ৰীতম দাক পইচা ঘূৰাই দিয়াৰ কথা আছিল নে কি তেওঁলোকৰ মাজত হ'ল তাৰ মই গানটো ৰিলিজ কৰি দিলোঁ আকাশ প্ৰীতম দায়ে মানে মোৰ বিষয়ে তেনেকৈ হেৰি কৰিছিলে আৰু সেই গীতটি মই চুৰ কৰা নাই সেই গীতটি মই কিনি লৈছোঁ আৰু সেই গীতটি ইমান জনপ্ৰিয় নহ'লে আৰু মোৰ মানে ফ্লগ মাৰ গীত সেইটোৱে কণ্ঠশিল্পী আকাশ প্ৰীতমে কিন্তু এতিয়াও ৰাজহুৱাকৈ বা ফেচবুক বা ছ'চিয়েল মিডিয়াত কিন্তু তোমাৰ বিপক্ষে একো কথা কোৱা নাই কিন্তু তুমি এটা অভিযোগ তুলিছা তেওঁৰ ওপৰত ইয়াৰ প্ৰতিক্ৰিয়া কিন্তু হ'ব নাই তেওঁ মোৰ বিষয়ে লিখিছে লিখি পানি ফটোকপিও দিছিলে তেতিয়া মই গুৱাহাটীত আছিলোঁ মই অলপ শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ আছিলোঁ সেইকাৰণে মই তুমি ভাবা যে ইয়াৰ আঁৰত আকাশ প্ৰীতমৰো কিছু অৰিহণা আছে আকাশ প্ৰীতমৰ মানে কি হ'ল তেওঁ গীতটি লিখিছিলে যেতিয়া তেওঁৰ নামটো মই নিদিলোঁ সেই ভাবিছা যে এইটো প্ৰতিশোধ এটা হৈছে বুলি ভাবিছা তেওঁ যিহেতু লিখিছিলে সেইকাৰণে এইটো সঁচা কথা হ'ব পাৰে মই কিন্তু সেই ল'ৰাটোৰ পৰাহে গানটো লৈছিলোঁ সেইকাৰণে তেওঁ কৰিব পাৰে কিন্তু তাৰ পাছত বেলেগে যদি মোৰ বিষয়ে বেয়াকৈ দিয়ে সেইটো আকাশ প্ৰীতমে শ্বেয়াৰ কৰি থাকে এইটো সঁচা কথা ঠিক আছে ধন্যবাদ প্ৰিয় দৰ্শক এয়া আছিল ধন্তি দাস অভিজিত দাসৰ যিখিনি অভিযোগ তাৰ প্ৰত্যুত্তৰত ধন্তি দাসে এইখিনি কথা ক'লে আৰু লগতে ধন্তি দাসে অসমৰ আৰু এজন জনপ্ৰিয় কণ্ঠশিল্পীৰ বিপক্ষে কিছু বিস্ফোৰক অভিযোগ তুলিছে এতিয়া কোন সঁচা কোন মিছা এয়া সময়ে নিশ্চয় উত্তৰ দিব আমিও সেই উত্তৰলৈ নিশ্চয় বাট চাম আৰু আশা কৰিম যে সেই উত্তৰ অসমৰ ৰাইজে অতি সোনকালেই পাব ধন্যবাদ